হা কি হৈছে কিয় হৈছে কেনেকে হৈছে অলপ ধতুৱা এইফালে তেৰি ইমান ভয় নে তোৰ সত্য কি সত্য বাঘটো সত্য এই অসত্য পুতলা বাঘ এইটো মাম লৈছে এইটো চাহ পেলা লওঁ দিয়কচোন চাহ ঐ চাহ একে ক্ষীণাই শুকাই মৰিছে চাহ এইকেইদিন ডায়েটত আছে কি হৈছে এছামে ইহঁতে কি খাব সেইটো চিন্তাত মৰিছে ইহঁতে আকৌ নেখাই মৰিছে অ' বাঘ কি খাবি ক মাংস যিকেইটাই বন্ধ কৰিছে সিহঁত কেইটাক ধৰ এইটো ফাইলটো মই তোমাক দিবলৈ দিয়া নাছিলো কিন্তু সি মোক এইটো ফাইলহে দিছে ৰাকেশ ছাৰ চামু মাতিছিলে তোকতো এইটো ফাইল মই দিবলৈ দিয়া নাছিলো এইটো ফাইল মানে মইতো আপুনি দিয়াটোৱে দিছো ক'ত তই মোক সেইটো দিছ এইটোহে দিছিলি এইটো দিছিলো জানো ভালকে চাইছা জানো তই ভালকে চা শুন ল ছাৰ মানে কালাৰটো একে দেখিলো যে কালাৰে গ'লগে আচলতে কাম এটা মনোযোগেৰে কৰিব নোৱাৰ ন হ'ব দিয়ক মই পটকে সিটো ফাইল পুটা যা। পোৱাই দিছো তেৰি মানে দুখ নকৰিব আকেজা মানুহৰ জীৱনটো যেন কচুপাতৰ ঠাই পানী নহয় ঠাই কেতিয়াবা খজুৱাবও পাৰে কেতিয়াবা নখজুৱাবও পাৰে সেইকাৰণে প্ৰথম পানীটো পেলাই দিব লাগিছে তাৰপিছত সৰু শিঙৰা মাছ কেইটামান পুঠি মাছ কেইটামান দি দিয়ক ভাজি আদা নহৰু থেতেলীয়া জালুক কেইটামান দি খাবা মই কেঁচা চোৱাত আছো তই শিঙৰা মাছ আৰু কচু খোৱা কথা ক নহয় আকেজা মনটো দুখ লাগি আছে কাৰণে মই আপোনাক সন্তান দিছো কাক সন্তান দিছ ল'ৰা এই আকেজাক সন্তান দি আছো কি মই কি সন্তান দিলি ঐ নহয় মানুহ মৰিলে বুজাই যেন আয়ো চিন্তা নকৰিবি আমি আছো আমি চাম এইটো মূৰ্খটো এইটো সান্তনা দিছে তোক অ তই কচু আৰু শিঙৰা মাছ খুৱাই পেলাই মোক সান্তনা দিবলৈ আহিছ